Hello guys, welcome back to my channel. আজি আমাৰ ব্লগটো বহুত ইন্টারেস্টিং হ'ব। আমি আজি খানা খাম, পিকনিক যাম। পিকনিক খাব যাম। আজি পিকনিক খাব যাম। আজি মস্তি লাগিব। ভিডিওটো চাই থাকিবা, লাইক কৰিবা, শেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা। আজি আমি ফুৰাম যাম। আমাৰ এতিয়া কাজিয়া চলি আছে, নুনাক চবে গালি পাৰি আছে, কাম নকৰে। এক খানাৰ পাউলে দিমে কাম নকৰে। দাউদ দৌৰি যা। আমি আজি পথাৰত পিকনিক খাম, ফুলাম। আমি আজি কাজিৰঙাত আহিছো পিকনিক খাব। ইয়ে পাগলা এইটো হেৰি গড়ে গছাও, এইটো গড় কাজিৰঙাৰ চাই লও। এইখন আমাৰ ঘুমলাহাটীৰ কাজিৰঙা। ইয়াতে বহুত বাহিৰৰ মানুহ আহে চাবৰ কাৰণে, টিকেট কাটিব লাগে। কি মালিক এইটো আমাৰ কাজিৰঙা পাই গলো, আমাৰ ঘুমলাহাটী কাজিৰঙা। ব্ৰেকিং নিউজ, এতিয়া বৰষুণ দিব ধৰিছে। আমাৰ খানা আজি কেঞ্চেল হ'ব পাৰে, ঠিক নাই। কিনকিনে বৰষুণ পেলাই আছে ইয়াতে। বাবা তো ঘানচু বিগারি আন দেখা আছে। ও পাগলি কি খং উঠছে, কাম পাইছি থাকাৰ কাৰণে খং উঠছে। Yo Honey Singh. Yeah, six pack to hoya kai. Sa mukha. Adi magi tam. Maki baka bohi asu de. Mo bar ki baka bohi. Adi mai to net khatu. Na mo. আমাৰ খিচিৰিৰ লগত ডিমা আছে দে, কিন্তু আমি অকল খিচিৰি খাৱা নাই। অলপ পানী কমকৈ দিব লাগিছিল বহুত। খিচিৰিৰ লগত ঠুঙাটো দিছো। আপা ঠুঙাটো ভাল নাই, ঠুঙাটো দি জুই উঠা নাই। মই মানছে স্ক্ৰিনডাল লগাব পৰা নাই। এফালে স্ক্ৰিন আছে। Yes. যিমান লাৰা সিমান খাদ লাল লাল। কি ৰঙা ৰঙা জোল বনাইছে। তই মোক নামাৰা আৰু মান অলপমান লাহেকে মাৰো। তই মোক কালি দুনিয়াৰ মাৰিছে, তাৰ হেৰি কেন লাগছি? নিমখ লাগব। তই কিয় আকৌ খাং কৰলি আকৌ? এটাতকৈ বেছি হৈছে। মজা লাগছে খাই। মানুহটো কামাত দাগ দিছে। কোথায় হিচিৰি মহাতো কা লাগব নেকি? লাগবুটো। ইয়ে আছে ৰি আৰু দেশকি লবি দে। এই এখানি পাখা। মই নেকি হট কৰি খাম খাও। আছে নেকি মান আছে। কোথায় দেখা পাই মোক খাদ্য মই যাম। ভালকে খায়ে। আৰু কেইবাটি লাগব? পানী দিলে পেলাই দি। তই মানুহ নে দানৱ? তই যে মান খা। তই মানুহ নে দানৱ? এতে পেলাই না দিকে। স্টিন কাহি ললা। দুই কাহি খালাই লাছ। আইও ডালি আছে খালত নেবি মাছ। আচাৰ দিয়ে তাক অলপমান ডাঙৰ মাই। পুৰা কাম কৰ, তেতিয়া খানা খাব পাবি আকৌ। এইবাৰ মাংস দি খাম। একবাৰ চাল কি দি? কিটা খাবা হবো? পুৰা কামত লাগি গেছি নো নাই। একবাৰ মানি দিয়ে এমন এইয়া আয়ে আৰু নুনৰ খাই দে বস্তু কৰে আৰু
মাৰ মাই মহা বস্তু লৈছো লো লো ইয়ে এই মহা খিচিৰি লৈছি খাব নোৱাৰে ইয়াতে উৎপাত কৰা নাই নালগে দি এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল আৰু আমি এতিয়া ঘৰত যাওঁ দালি টোপলা লৈ এইগিলা লৈ এতিয়া আমি ঘৰত যাওঁ